Hello everyone, আজিৰ ফাৰ্ষ্ট নিউজটো হৈছে ৰিয়ান পৰাগৰ বিষয়ে। ৰিয়ান পৰাগৰ কাৰণে এটা ডাঙৰ গুড নিউজ আহিছে। কিছুমান চৰ্চৰ মতে ৰিয়ান পৰাগ ইণ্ডিয়ান টিমত খেলাৰ বহুত চান্সেছ আছে। আমি অলৰেডি জনাইছিলোঁ যে ৰিয়ান পৰাগে ছয়দ মস্তাক আলী ট্ৰফিত বহুত ভাল পাৰফৰ্মেঞ্চ কৰে, য'ত তেওঁ 7টা একেলগে 50 কৰে। তেওঁ টোটেল 510 ৰান আৰু 11টা উইকেট লয়। এইটো পাৰফৰ্মেঞ্চৰ কাৰণে তেওঁক মেবি আপকামিং ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া T20 চিৰিজত খেলিব পাব, যিটো ৱৰ্ল্ড কাপৰ পিছত 23 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈ যাব। নেক্সট নিউজটো হৈছে কৰিশ্মা নাথৰ বিষয়ে। কৰিশ্মা নাথে আকৌ বিপদত পৰিল। বেচিকেলি কৰিশ্মা নাথে যোৱা নিশা মানে 5 নৱেম্বৰৰ দিনা 2খন থিয়া নামৰ এগ্ৰিমেণ্ট কৰি তেওঁ এখনতে উপস্থিত থাকে। তাৰপিছত তেওঁ যেতিয়া এখন ঠাইত ৰাতিপুৱা 5 বজাত পাইগৈ, তেতিয়া কি চিটুৱেশ্যন হয় আপোনালোকে চাই লওক। তাৰপিছত মই কথা পাতিলোঁ যে মই ক'লোঁ নাযাওঁ নেকি, কথাটো যিহেতু মোক ইয়াৰ পৰা মানুহে কৈছে যে পৰিস্থিতি বেয়া হোৱা বুলি, গতিকে মোৰ বলতেতো যদি এখন কাজিয়া সৃষ্টি হয়, কালিও নিজত ওলাই যাব যে কৰিশ্মা এনেকুৱা কাজিয়া আকৌ এখন মানে বহুত বেয়া ওলাই যাব। তাৰপিছত ই ক'লে যে তুমি আহা, একো নহয়। তাৰপিছত মানুহজনে কল কৰিছে, কোনে বা এগ্ৰিমেণ্ট কৰিছে নামটো নাজানো। তাৰপিছত কল কৰাৰ পিছত মই সুধিলোঁ খুৰা মই যাম নেকি, কৈছে মই ঘৰত আহিলোঁ, তুমি কমিটিৰ মানুহ ফোন কৰা। এটাতো এখন সমাজ ৰখি আছিল, কি হ'ব এতিয়া সমাজখনে কি 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 এটা কি মেছেজ পালা? এতিয়া কৰিম কি, এতিয়া টাইমটো নিমিলে নহয়, এতিয়া মানুহে নিজে ৰৈ থাকিলে সেইটোতো হ'ব নোৱাৰে না, কি কৰিম এতিয়া। তোমাৰ মোৰ কথা হ'ল শুনা, তোমাৰ 1 নম্বৰ ভুল হৈছে তোমাৰ তাৰমানে দুটা এগ্ৰিমেণ্টত তুমি যদি একদম ডেম চিয়ৰ তুমি যদি মানে ভাবা যে মই মানে পাৰিমেই, তাৰমানে তুমি তাৰমানে এগ্ৰিমেণ্টৰ ওপৰত বেছ কৰি তুমি আহিব নোৱাৰিলা, পাৰিলা জানো? গতিকে এইটো ডাঙৰ প্ৰধান ভুল হৈছে। কাৰণ 1 নম্বৰ কথা হ'ল কি, তুমি তাৰমানে এটা কথা হৈছে তুমি দুটা এগ্ৰিমেণ্ট কেতিয়াও কৰিব নালাগিছিল তাৰমানে। দুটা এগ্ৰিমেণ্টৰ কাৰণে, আৰু দুটা এগ্ৰিমেণ্টত তুমি যে দিনত বুলি ক'লা, লিখাওঁতে ইমান ভুল হ'ল নে যে দিনৰ পৰা নিশা হ'ল। ৰেছপন্সিবিলিটি আছিল যে 3 দিনৰ কথা আমি যোগাযোগ কৰিলো। তোমাৰ ৰেছপন্সিবিলিটি কি আছিল? আমাৰ এনেকুৱা আৰু কমিটি কিয় নকৰিলা? তুমি 3 দিন আগত কিয় ৰেছপন্সিবিলিটি 3 দিন আগত কৈছে দিনত বুলি কৈছে নে? দিনততো আমাৰ প্ৰগ্ৰাম নাথাকে, আমাৰতো ৰাতিয়ে থাকে। নেক্সট নিউজটো হৈছে বিকাশ চেত্ৰীৰ বিষয়ে। আমি জনাইছিলোঁ যে বিকাশ চেত্ৰীয়ে কালি ডিব্ৰুগড়ত মিটআপ পাতিছিল, তাত তেওঁ বহুত ফ্ৰেণ্ডকে লগ কৰিছিল। নেক্সট নিউজটো হৈছে নেপালৰ আৰ্থকুইকৰ বিষয়ে। নেপালত আজি 6.4 মেগনিটিউডত আৰ্থকুইক হোৱা দেখা যায়, য'ত 150 জনতকৈ বেছি মানুহ মৃত্যু হয়। বহুত ঘৰ আৰু ৰাস্তা ভাঙা দেখা গ'ল। নেক্সট নিউজটো হৈছে হাৰ্দিক পাণ্ডিয়াৰ বিষয়ে। হাৰ্দিক পাণ্ডিয়া ৱৰ্ল্ড কাপৰ পৰা ৰুল আউট হৈ গ'ল। আপোনালোকে জানে যে হাৰ্দিক বহুত দিন ধৰি ইনজিয়ৰ্ড হৈ আছে। তেওঁ আজি টুইটাৰত দি জনায় যে তেওঁ ৱৰ্ল্ড কাপ এখনো মেটচ খেলিব নোৱাৰিব। তেওঁৰ ঠাইত প্ৰসিদ্ধ কৃষ্ণক ৰিপ্লেচ কৰা হয়। হোপ হাৰ্দিক পাণ্ডিয়া সোনকালে ৰিকভাৰ্ড হয়। Thank you for watching.